দেশৰ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা মধ্যপ্ৰদেশ ৰাজস্থান তেলেংগানা বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা সোমবাৰে ঘোষণা কৰা হয় ছত্তীশগড় আৰু মিজোৰাম বিধানসভা নিৰ্বাচনৰ দিনো 2024 এপ্ৰিল আৰু মেত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ 5 ৰাজ্যৰ নিৰ্বাচন ৰাজনৈতিক দলসমূহৰ বাবে হৈ পৰিছে সেমিফাইনেল সদৃশ 7 নৱেম্বৰত অনুষ্ঠিত হ'ব মিজোৰাম বিধানসভাৰ নিৰ্বাচন মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 17 নৱেম্বৰত ৰাজস্থানত 23 নৱেম্বৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ 30 নৱেম্বৰত তেলেংগানা বিধানসভাৰ নিৰ্বাচন ছত্তীশগড়ত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন 7 আৰু 17 নৱেম্বৰত ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সোমবাৰে ঘোষণা কৰে 5 ৰাজ্যৰ নিৰ্বাচনৰ দিন Now to start with from the Mizoram, the date of poll will be 7th November and date of counting would be 3rd, which is common of course for all these states, and elections in all these states would be completed by 5th of December. 5 ৰাজ্যত পৃথকে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'লেও 3 ডিচেম্বৰত একেলগে কেউখন ৰাজ্যৰ নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব মধ্যপ্ৰদেশ বিধানসভাত 230খন আসন থকাৰ বিপৰীতে ৰাজস্থানত 200 তেলেংগানাত 119 ছত্তীশগড়ত 90 আৰু মিজোৰাম বিধানসভাৰ আসনৰ সংখ্যা 40খন In case of Chhattisgarh, the elections would be in two phases. The date of poll would be 7th November and 17th November. In Madhya Pradesh, date of poll would be 7th November. Rajasthan, where the date of poll will be 23rd November. Telangana would go last to the poll and date of poll is 30th November. And the entire election process would be complete by 5th of December. 17 ডিচেম্বৰত অন্ত পৰিব মিজোৰাম চৰকাৰৰ কাৰ্যকাল একেদৰে 3 জানুৱাৰীত ছত্তীশগড় আৰু 6 জানুৱাৰীত মধ্যপ্ৰদেশ চৰকাৰৰ কাৰ্যকাল অন্ত পৰিব ৰাজস্থান আৰু তেলেংগানা চৰকাৰৰ কাৰ্যকালো অন্ত পৰিব জানুৱাৰীত দেশৰ এই 5 ৰাজ্যত ইতিমধ্যেই বিধানসভা নিৰ্বাচনৰ বতাহ তুংগত উঠিছে নিউজ ডেস্ক ৰিপৰ্ট DY365